হেৰস্ত টাউনত কি হয় একঘৰ মানুহে আন একঘৰ মানুহক চিনিয়ে নাপায় যিবিলাক মানুহ ফ্লেট ইত্যাদিত থাকে তো নামাতে স্বাভাৱিক আৰু কাৰণ চিনিয়ে নাপায় কিন্তু গাঁৱত আজি অসমৰ বেছিভাগ গাঁৱতে কি হৈছে আগৰ সেই পৰিৱেশ নাই আমি শুনি আহিছিলোঁ না যে গাঁৱত মানুহবিলাক মিলা প্ৰীতিভাৱে থাকে একঘৰৰ লগত আন একঘৰৰ যি মিলা প্ৰীতি একঘৰে মাংস ৰান্ধিলে আন একঘৰে গম পায় মাংস দি আহে কিন্তু সেই মিলা প্ৰীতি আজি অসমৰ বেছিভাগ গাঁৱতে নোহোৱা হৈ গৈছে সঁচা কথা ক'বলৈ হা টাউনৰ হাৱে আহিছে নে কিয়ে আহিছে সকলোৱে ঘৰে ঘৰে সোমাই থাকে কোনো ল'ৰা ছোৱালী খেলিবলৈ বাহিৰত নাহে এনেকুৱা হৈ গৈছে আৰু কিছুমানতো এনেকুৱা ভয়ানক পৰিৱেশ আমাৰ মামাৰ গাঁৱতে কি হৈছে নিজৰ গাঁৱৰে ল'ৰা এটাক মাৰি পেলাইছে কিবা সৰু এক্সিডেণ্ট এটা হৈছিল তাৰ কিবা পুলিচগিৰি দেখাই পিনে মাৰি মৰাকে মাৰি পেলালে আমাৰ মামাহঁত তাতে মাঘ বিহুৰ দিনা তো বহুত মানে আজিকালি পৰিৱেশটো বহুত বেছি বেয়া হৈ গৈছে কি হ'ব মই সকলো গাঁৱৰ কথা কোৱা নাই কিছুমান গাঁৱত মানে